Hello everyone, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকে সুধি থকা সকলোখিনি প্ৰশ্নৰ উত্তৰ দিম বুলি আহিছো। আপোনালোকে মোক সুধি আছিল যে তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ হৈছে যোৰহাটৰ নোৱালি ঢেকিয়াজুলিত। আৰু কোনোবা যদি যোৰহাটৰ আছে কমেন্টত জনাবা দেই। আৰু মই বৰ্তমান প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰি আছো। আৰু তাৰোপৰি মই এডিআৰই 2 আৰু আসাম পুলিচ এছআই কাৰণে প্ৰিপাৰেচন কৰি আছো। আৰু মই যিখিনি ভিডিঅ' দিছিলোঁ আপোনালোকৰ কাৰণে যিখিনি ভিডিঅ' দিছিলোঁ যে গণিত কিতাপৰ যিখিনি ইম্পৰ্টেণ্ট চেপ্টাৰ সেইখিনি চেপ্টাৰ দিয়াৰ কাৰণে আপোনালোকে মোক কিতাপখনৰ নাম সকলোৱে সুধিছিল। মই প্ৰায়বিলাকক কমেণ্টত দিছিলোঁ যে এখন আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ বুক হয়, কিন্তু সকলোৱে বাৰে বাৰে সুধি থকা মই আজি কিতাপখন লৈ আহিছোঁ। বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিম। এনেই এবাৰ দেখুৱাই দিছোঁ। কিতাপখন চামৰাটো লগাই থোৱা আছিল কাৰণে এখন দেখুৱাব পৰা নাছিলোঁ। এইখন কিতাপখন মই আজি এখন আপোনালোকক দেখাই দিম ভালছে। তেতিয়া আপোনালোকে যদি ওচৰৰ কোনোবা ষ্টুডেণ্ট আছে কিতাপখন লৈ ল'ব পাৰিব। আৰু এটা আজি মনটো ভাল, যিহেতু মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু ইমান কম সময়ত ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আগলৈও এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ। আৰু মই আজি আপোনালোকক যিখিনি ষ্টেটিক জিকে কেইটামান চিলেবাছ মই কিছুমান টপিক লিখি ৰাখিছিলোঁ আৰু সেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি মোৰ তাত কিবা চিলেবাছত কিবা এটা মানে সোমোৱাবলৈ থাকি গৈছে আপোনালোকে কমেণ্টত দিব বুলি আশা ৰাখিলোঁ। আপোনালোকে চিলেবাছখন এবাৰ চাব। মই ষ্টেটিক জিকেখিনিহে চিলেবাছ দিছোঁ। লাহে লাহে ৰিজনিং, মেথছ আৰু ইংলিছৰো চিলেবাছখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেইকাৰণে আজি অনলি ষ্টেটিক জিকে চিলেবাছখনকে শ্বেয়াৰ কৰিছোঁ। আৰু এডিআৰই 2 আৰু আসাম পুলিচ এছআই চিলেবাছখন প্ৰায় একেই, সেইকাৰণে মই একেখনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই পঢ়ি আছোঁ। মানে এডিআৰইলৈ যি পঢ়িছোঁ আসাম পুলিচ এছআই কাৰণেও তাকে পঢ়িছোঁ। আৰু আপোনালোকেও যদি মানে এতিয়ালৈকেও পঢ়া নাই, পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়ক। যিহেতু বেছি সময় নাই, ৱালত লিখি ৰাখক যে আৰু বেছি সময় নাই, চাকৰি এটা পাবলৈ আৰু কেইদিনমানহে পঢ়িব লাগে, নহয় জানো? পামেই যে কথা নহয়, লাকো লাগিব। ইয়াত লাকো মেটাৰ কৰে, কিন্তু আপোনালোকে চেষ্টাটো কৰক। চেষ্টা কৰিলেনো কি যায়। আৰু সকলোৰে ঘৰত সমস্যা থাকে, তাৰ মাজতে পঢ়া উলিয়াব লাগিব। তেতিয়াহেতো চাকৰি এটা পালেতো সেইখিনি প্ৰব্লেম সকলোখিনি দূৰ হ'ব, নহয় জানো? আৰু চাকৰি এটা পোৱাৰ লগে লগে সকলোখিনি প্ৰব্লেম দূৰ হৈ যাব। তেতিয়াতো আপোনালোকৰ টেনশ্যন নাই, জীৱনটো আনন্দময় ভৰি পৰিব। হয় বাৰু, চাকৰিটোৱে যে সকলো সেইটো নহয়, জীৱনত সুখ দুখো লাগিব, কিন্তু তাৰ উপৰিতো চাকৰিটো লাগিব। সেইকাৰণেতো পঢ়িব লাগিব। চেষ্টা কৰক, সকলোৱে এদিন সকলো নিশ্চয় সফল হ'ব। আৰু মই যিখন ষ্টেটিক জিকে চিলেবাছ বনাইছিলোঁ এইখন হয়, নিজে বনাইছিলোঁ। মই ৱালত আঁৰি থোৱা আছে, মানে আঠা লগাই থৈ দিয়া আছে ৱালত। তাৰ পৰাই মই আপোনালোকক ভিডিঅ' কৰি দিছোঁ। ইয়াত আছে 40টা আৰু টোটেল 76টা। 77টো মই কিবা এটা লিখিম বুলি মানে সেইদিনা পাহৰি গ'লোঁ। 77টো কিবা থাকিলে আপোনালোকে জনাই দিব কমেণ্টত। কিতাপখন এইখন হয়, নতুন গণিত 7ম শ্ৰেণী, অসম জাতীয় বিদ্যালয় ন্যাস। আঠা এটা দিছিলোঁ আৰু লিখিছে ঘনশ্যাম মেধি আৰু ৰবীন্দ্ৰ বৰ্মনে। এইখনে এইখন কিতাপকে মই এতিয়া বৰ্তমান চাই আছোঁ। এইখিনি আছে ইয়াত চেপ্টাৰ। ইয়াত মই আপোনালোকক মেনচুৰেশ্যনটো দি দিম। ইয়াৰ পিছত আপোনালোকক মেনচুৰেশ্যনৰ চেপ্টাৰটো দি দিম। আজি মানে চাগে পাই যাব। এইখনে কিতাপখন সকলোৱে সুধি আছিল। আজি মই সকলোকে দেখুৱাই দিলোঁ কিতাপখন কেনেকুৱা কি। আজিলৈ আহিছোঁ, বাই।